নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালেই। আৰু বহুত দিন হ'ল ভিডিঅ' মই দিব পৰা নাই, মানে আপোনালোকৰ মাজত ক্ষমা বিচাৰিছোঁ। আজি লং ব্লগ এটা দিম বুলি ভাবিছোঁ আপোনালোকৰ মাজত। যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি দলং ঘাটত আমাৰ প্ৰগ্ৰাম আছে, তাৰে যাওঁ। গৈ পেলাই আপোনালোকৰ প্ৰগ্ৰামত কি হয় কি নহয় চব সকলো আপোনাক দেখাম। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, তাৰে অনুৰোধ কৰিছোঁ। ধন্যবাদ। আলসুৱা আকুলতা বাঢ়ি আহিছে লাহে লাহে, ৰঙা নীলা অনুভৱ। আজি এটা অনুষ্ঠানত আহি আছোঁ, ইনভাইট কৰিলে গ্ৰন্থমেলাই হওক বা অধিৱেশন হওক বুলি ক'লেও ভুল নহয়। তাতে স্পেচিয়েল গেষ্টক অনাৰ বুলি মাতিলে, তাতে এখন অনুষ্ঠান কৰিম। আৰু এটি মোৰ ভাইটিৰ চেনেল মানস, মোৰ নিজৰ ভাইটি, তাৰ চেনেলটো কোনোৱে কিন্তু ছাবস্ক্ৰাইব কৰিব দেই, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বিলাক তাৰ দিব ভাল পালে ধুনীয়াকৈ মোক নিজে নকৰে আৰু নেশ্যনেল এইবিলাক লৈ পেলাই মালিক হৈছে ভিডিঅ' আছে পিছতে বহুত কষ্ট কৰে। এটাই কম ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' তাৰ তাতো আহি দিব আৰু ছাবস্ক্ৰাইব কৰক, আনন্দ লওক। আমি এতিয়া আহিলোঁ, আহি পেলাই এতিয়া প্ৰগ্ৰাম কৰিম। প্ৰগ্ৰাম কৰি আপোনালোকক ভিডিঅ' দিম, আপোনালোকে ভিডিঅ'বিলাক চাব। ভিডিঅ' চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলআইকনটো অন কৰি দিব। এতিয়া মই ভিডিঅ' দিম, আপলোড কৰিম কাইলৈ, চাব সকলো। এই সুমি আৰু বিশালে কি গণ্ডগোল লগাইছে মই গম পোৱা নাই। তুমি সুমি আৰু বিশালৰ এই ডান্সখনৰ এইটো এই ভাগত তুমি নাযাবা বাবা, তোমাক মোক শেষ কৰিব দিয়া বাৰু। মই জানাই নহয়, এতিয়া মৰিছিল কথা মতে কামটো কৰিবা দেই, তুমি তাত নাযাবা। এই তুমি যে ক'লা যে এই ধাৰণাটো যে গৈছে, সেই ধাৰণাত তেওঁলোকেহে কৈছে, তুমি গৈছা নেকি? মোৰতো তোমাৰ কথা মতে সন্দেহ হৈছে, কিজানি ট্ৰেডিঙত তুমিও পইচা দিছা মানে। এই ছাৰ কি কয়, মই এটা গীত গালেই মই যে কি সিহঁতৰ লগত থাকিম সেইটো নহয় ছাৰ। তুমি তেতিয়াহ'লে এই প্ৰসংগত কথাটো কেলে ক'লা বাবা? নহয় ছাৰ, সিহঁতে ফেচবুকত তোলপাৰ লগাই আছে, ফেচবুকটো খুলিব নোৱাৰি, যে চুমি নাম শুনি মানুহ বমি হৈয়ে গৈছে, গম পাইছেনে ছাৰ? বমি যদি হৈছে তেওঁলোকে ঘৰতে গৰম পানী কুহুমীয়াকৈ খাওক, তাততো মোৰ কোনো কথা নাই ক'বলগীয়া বাবা। হা না, তোমাৰো তাত কিবা সোমাই আছে নেকি বাবা, সেইটো কোৱা। এই ছাৰ কি কয় সোমাৰ, মই এটাই দুটা গীত গালে সমাজ সমিতিয়ে যে গালে। শুনা বাবা, এতিয়াতো বৰ্তমান যিটো গান হিট তাতে চুমি বৰা য'ত হিট তাতে গান হিট, আৰু তুমি অলৰেডি গীত গাইছা। মই যোন জেগাত যাওঁ তুমি তাতে গীত গাইছা, মোৰ তোমাৰ ওপৰতো সন্দেহ আহি যায় ন বাবা। আমাৰ CM ছাৰে কৈছিলে জাগিৰোডত এটা অনুষ্ঠান হৈছিলে, তাত মোক গীত এটা গাবলৈ দিছে। মই তেওঁ CM ছাৰৰ অনুৰোধত গাইছোঁ, অ' ডাঙৰীয়া ধানে দং ধাৰলৈ দিবানে দুপৰীয়া। তোক যদি মই বাবা দুপৰীয়া যদি ধানগুৰ দি দিওঁ, মই কি খাম? নহয়, কথাটো শুনি ল বাবা, তোক যদি মই ধানগুৰ যদি মই দুপৰীয়া দি দিওঁ, মইতো পেটে ভাতেতো মই লঘোণে মৰিম। চাবা দেই বাবা, মই কথাটো সেইটো কিন্তু ডাঙৰীয়া, মই সেইটো কিন্তু মই নাচাম দেই। তুমি গীতটো গোৱা, তুমি গীতটোৰ লগতে আকৌ ডাঙৰীয়াক মোক কেলে মাতিছা, উত্তৰ দিয়া। অনুষ্ঠানটো কৰিলোঁ আমি, আমাক সকলোৱে মাজেৰে কৰিলে, এটা মনোৰঞ্জন ল'লোঁ। আমি মনোৰঞ্জন নিজেও ল'লোঁ, লোককো দিলোঁ। তো ৰাইজে কেনেকুৱা পাই জনাব। গাইজ, অনুষ্ঠান সামৰি এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। কাইলৈ ৰাতিপুৱা মৰ্ণিং আপোনালোকে ব্লগটো পাই যাব, চাব সকলোৱে, আশা কৰিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।